ভিডিঅ'টো অকল এণ্টাৰটেইনমেণ্টৰ কাৰণে বনোৱা হৈছে গালি গালাজ নাপাৰিব ধন্যবাদ নমস্কাৰ সকলোকে আমাৰ ফকতীয়া নিউজ চেনেললৈ আকৌ এবাৰ মানে অসমত কিছুমান ভাইৰাছ ওলাইছে কৰোনাটোতো আহিবলৈ এতিয়া মানে অকমান লাজে কৰি আছে অসমৰ ভাইৰাছখিনি দেখি কিন্তু ওলাই আছে মানে লাহে লাহে ভাবিছিলোঁ এটা আহিলে গ'ল আকৌ এটা ওলালে মানে ওলাই আছে লকডাউনে মানে সকলোৱে মাথা মানে এই মানুহখিনি মাথাবোৰত প্ৰেছাৰ দিছে মানে আবুল তাবুল বকিবলৈ ধৰিছে আৰু তাৰে কেইটামান প্ৰাণী মই মানে আজি আপোনালোকক দেখাম মানে আপাৰ আসামৰ বিশেষকৈ শিৱসাগৰৰ মানুহ এই ভিডিঅ'টোত যোনটোৱে কৈ আছে মানে মালিংগাৰ ভতিজাক সেইটো একেবাৰে আপোনালোকে ভালছে চাই লওক আৰু শিৱসাগৰৰ মানুহ যোন আছে আপোনালোকে ভালকৈ চাওক এইকেইটাক সেইটো থপৰাটো চাওক ভালকৈ চাই লওক এবাৰ আৰু এই কিনাৰত বহি থকাটো হিৰো আলমৰ ভায়েক মানুহ আমি তাৰ হাঁহিছা শিৱসাগৰ নাম শুনি তাৰ হাঁহিছা পটক পোৱা নাইতো শিৱসাগৰ মানুহ সেইকাৰণে ৰাতিপুৱাই মাল খালি দিব থপৰাটো দেখি তেনেকুৱা লাগিছে নাই ৰাতিপুৱাই 4-5 পেকমান মাৰি আহিলি আৰু শিৱসাগৰৰ মানুহ হা 5 পেকমান দি আহিলি লকডাউনত দোকানটো খোলা নাই ৱাইন শ্বপ 5টা বজাতে লাইন পাতি থাকোগৈ চাগে থপৰাটো চাইতো তেনেকুৱা লাগিছে আপাৰ আসামৰ বিশেষকৈ শিৱসাগৰৰ মানুহ আই মিন যদি আমাৰ ভিউৱাৰ্ছ আছে শিৱসাগৰৰ পৰা প্লিজ ডোণ্ট মাইণ্ড মি বাট দিছ ইজ কমপ্লিটলি ট্ৰু এণ্ড আই এম ট্ৰু যে শিৱসাগৰৰ মানুহ যেতিয়া লগ পাবা ন আৰে আমি কোৱা অসমীয়াটোহে আচল অসমীয়া আৰু সঁচা অসমীয়া নিউজত আমাৰ নিচিনাহে কয় শিৱসাগৰখনৰ বিষয়ে তুমি কি জানা তোমাৰ জ্ঞান কি তুমি শিৱসাগৰ ইতিহাসটোৰ বিষয়ে হয়তো তুমি এইটোৱে জানা যে শিৱসাগৰখনত ৰংঘৰ আছে শিৱসাগৰখনত বহুতো পুৰণা কীৰ্তিস্তম্ভ আছে বছ তোমাৰ জ্ঞান সিমানতে সীমাবদ্ধ মই ইমানেই ক'লোঁ তোমাক তাৰ বাহিৰে তুমি একো নাজানা যদি জানিলাহেঁতেন তুমি এইটো মন্তব্য কেতিয়াও নকৰিলাহেঁতেন বহুত এখন কি ক'ম মই আপোনালোকক যে ভাষা নাই শিৱসাগৰ বিষয়খনক ক'বলৈ ফৰেনাৰবোৰেও আহিলে বা বেলেগ দেশৰ মানুহ আহিলেও আমাৰ শিৱসাগৰখন চাবলৈ আহে তেনেস্থলত তোমালোক অসমীয়া হৈ এনেকুৱা কিছুমান সস্তীয়া নাম পাবৰ কাৰণে কিবা কিবি নকৰিবা প্ৰথম কথা তুমি সস্তীয়া নাম পাবৰ কাৰণে তুমি নিজকে অকণমান পপুলাৰিটি পাবৰ কাৰণে তুমি এইখিনি কৰিছিলা সেইখিনি বাৰু মই মানি ল'ব পাৰিছোঁ কিন্তু যি টি নকৰিবা মানে পিতল খাবা মাৰ খাবা মানুহৰ পৰা এইবোৰে তোমাক মানে ওপৰলৈ উঠাই মানে তুমি এইটো কৈ কি লাগিছা নিজকে বৰ জ্ঞানী বুলি ক'বলৈ মানে তুমি ভাবিছা যে মই অসমীয়া ভাষাটোৰ বিষয়ে ভাষাতত্ত্বটোৰ বিষয়ে জানো এটা কথা মই ক'ব বিচাৰিছোঁ জুবিন গাৰ্গ হোমেন বৰগোহাঁই আৰু দুজনমান যিসকল অসমীয়া সাহিত্য জগতৰ লগত অতিকৈ জড়িত তেওঁলোকে এনেকুৱা মন্তব্য নিদিয়ে তেনেস্থলত তুমি কোন কুকুৰৰ পুতেকহে কিন্তু তুমি কোন শিৱসাগৰখনৰ বিষয়ে এনেকৈ ক'বলৈ তুমি কোন তোমাৰ সাহিত্যৰ কিবা মাল মুটঙে আছে নে আৰু ফাৰ্ষ্ট অফ অল মই তোক দেখাই নাই আজি দেখিছোঁ ফাৰ্ষ্ট থোপৰাটো আগতে তই কি আছিলি কি নাই তেনেস্থলত তই মাইক এটা মুখৰ আগত ৰখাই লৈ ইউটিউব চেনেল এটা খুলি আলবাল বকিবি নি হা আৰু এজনী একো কাম নাই এনেই মাইকটো মুখৰ ল'লে আৰু ফাৰ্ষ্ট অফ অল এটা কথা কৈছোঁ তহঁতি চবে অসমীয়া ভাষাটো তহঁতি কিয় নকওঁ যদি অসমীয়া ভাষাটো মই বহুত দেখোঁ বহুত ইউটিউবাৰ আছে বহুত কিবা কিবি আছে বহুতে ইংৰাজী ভাষা ইউজ কৰে এইটো কথা বেলেগ বাৰু অসমীয়া নাজানে গোটেই লাগে মোৰ ভাগৰ কিন্তু এটা কথা তহঁতি অসমীয়া ভাষাটো কিয় ইউজ নকৰ বা নিজৰ মাতৃভাষাটো তোমালোকে কিয় ইউজ নকৰা যেতিয়া এখন বেলেগ দেশলৈ যাবা বা বেলেগ জাপান ফ্ৰান্স আমেৰিকা ইউ এছ এ মানে আমেৰিকা সেইটোৱে যালৈকে নোযোৱা তেওঁলোকে কিন্তু কেতিয়াও নিজৰ ভাষাটো ত্যাগ নকৰে তোমালোকে অসমতে থাকি কিয় তোমালোকে নিজৰ ভাষাটো ত্যাগ কৰা তোমালোকে কি ইংৰাজী ভাষা মাৰি কি নিজকে কিবা অলপ মানে ষ্টেণ্ডাৰ্ড দেখাবলৈ তোমালোকে ইউজ কৰা হয় ইংৰাজী লাগে আজিকালি ইংৰাজী অবিহনে একো নাই হয় ইংৰাজীটো ইণ্টাৰনেশ্যনেল ভাষা সেইটো লাগিব কিন্তু তোমালোকে যেতিয়া ৰাইজৰ লগত কথা পাতা কিয়বাত লাইভ আহা ৰাইজৰ লগত যেতিয়া হেৰি কৰা তাততো সকলো অসমীয়া মানুহে থাকে
চ' তেওঁলোকৰ লগত অসমীয়াত কথা পাতা ইংৰাজী কিয় মানে এইটো হাঁহিছা মই এটা কথা সুধিব বিচাৰিছো মানে ইয়াক এই মানুহ মই চিনি নাপাওঁ বাৰু কোন কিন্তু তোমাক মই এটা কথা সুধিব বিচাৰিছো তুমি শিৱসাগৰখনৰ বিষয় লৈ যে তুমি নামটো ক'লতে যে তুমি যি চাত মাৰিলা মানে যি চাত ইটিকিঙৰ যি চাত তাচ্ছিল্য মৰা তুমি হাঁহি মাৰিলা মানে এই চাত কিন্তু বহুত কিন্তু মানে দিগদাৰ দিব কিন্তু মোক কৈ তুমি ইতিহাসটো নজনাকে তুমি এই চাত হাঁহি মাৰিবলৈ তুমি কোন হে শিৱসাগৰ আহিছান নাই কেতিয়াবা শিৱসাগৰখন চাইছান নাই শিৱদৌলটো চাইছান নাই ৰংঘৰটো চাইছান নাই তলাতল ঘৰটো চাইছান নাই কেতিয়াবা নাই চোৱা চাগে সেইকাৰণে তুমি এই চাত হাঁহি মাৰিছা কেতিয়াও ভুল নহয় আৰু গ্ৰামাৰ মাইকটো ধৰিছে আৰু লেংগুৱেজ যে এনেকুৱা ই ক'বলৈ নিদিলে তাক তই চান্স নাপাওঁ চান্স মানে লকডাউনে মানে মোৰ এনেকুৱা লাগিছে ইয়াৰ মানে এই মূৰত যে চুলিসোপা আছে মেগী গতে তই সেইসোপা ভাজি পেলাই নি খাই থাক মানে নিজে আৰু চুমি বৰাই কথা এটা কৈছিলে সেইদিনাখনি মই ভিডিঅ'টো ল'বলৈ নহ'লে মানে তেওঁ কৈছে যে নিজৰ ফেনখিনিকে ব্ৰেইনলেছ আৰ্টিষ্ট হোৱাটো নাম কমোৱাটো বহুত বেছি মেহনতৰ কাম হয় so you cannot demean a fame of a person like that creating memes for your enjoyment people are saying amar kaam nai lockdown brain nai niki বাহ তোমাক যোনখিনিয়ে তোমাৰ ভিডিঅ' চাই তোমাৰ ভিডিঅ' ভিউৱাৰ কোনবোৰ অসমীয়া মানুহবোৰ অসমীয়া মানুহে তোমাৰ ভিডিঅ' চাই বেলেগে চাব নি নাচায় তুমি অসমীয়া মানুহখিনিক এনেকুৱা ব্ৰেইনলেছ বুলি ক'বলৈ তুমি কোনহে Aquaman. ক'বলগীয়া আছিলে আৰু আপোনালোকে গোটেইকেইজনৰ বিষয়ে মানে চাৰিজন যিকেইজন প্ৰাণী এই গোটেই সোপা এতিয়া যিখিনি ওলাইছে মানে এইখিনি বিষয়ে আমাৰ চুমি বাই কিবা এটা ক'ব মানে চুমি বাই আপোনালোক গোটেইখিনি বিষয়ে আপুনি কি ক'ব brain nai niki kaam nai manisu brain nai niki don't